कहाँ चले तेरा गाइस बच गया हे गाइस गुड मॉर्निंग আৰু আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো নতুন এটা ভিডিও লৈ আৰু আপোনালোকে চাই আছে এতিয়া আসাম 0.1 ইউটিউব চেনেলৰ এটা ভিডিও গাইস আজি আমি আপোনালোকক দেখুৱাম গাঁৱৰে কিছুমান দৃশ্য আৰু তাৰ পিছত আমি কি কৰি থাকো ঘৰত এইবিলাকে দেখুৱাই থাকিম আৰু এতিয়া বৰ্তমান আমি গৈ আছো গৰু বান্ধিবলৈ तो देखिए आखिरी दम तक देखिए भाई ভাইটি আৰু মই এতিয়া গৈ আছো গাইস গৰু বান্ধিবলৈ এটোৱে দেখুৱাই আছো আৰু এতিয়া কি কৰি থাকিম আমি আপোনালোকক পুৰা দেখুৱাই থাকিম গাইস তো ফাইনালি গৰু সৰু সব বান্ধি দিলো ন গাইস আৰু এতিয়া চাওক ফাইনালি বাৰিষা সময় কৈছিলো ন আপোনালোকক তো ইয়াত ধান লগোৱা হৈছে এতিয়া পুৰা ৰঙা হৈ আছে ইফালে চাব পৰা আপোনালোকে তো ফাইনালি পুৰা বৰষুণ গাইস আমি মানে সেইদিনা যিটো গৰু বান্ধিছিলো ন তাৰ পিছত পুৰা বৰষুণ আহিলে আৰু অহা নাছিলো নহয় গাইস পুৰা বৰষুণ দিছে ন সেইটো কাৰণে তাৰ পিছত ভিডিও বনা নাই আৰু আজি হল নেক্সট মৰ্নিং আজি পিছৰ দিনা ৰাতিপুৱা হৈ এতিয়া দুপৰীয়া হৈছে আৰু এতিয়া আমি ফুৰিব গৈ আছো এইটো তো গাইস আমি মানে এইটো এতিয়া চলাবলৈ গৈ আছো আপোনালোকক এটা ধুনীয়া ভিউ দেখুৱাবলৈ তো দেখুৱাই থাকিম আমাৰ গাঁৱত কি হয় তো আপোনালোকে চাই থাকিব ভিডিওটো আৰু এনজয় কৰিব তো এয়া চাওক গাইস এবাৰ বাইকটো দেখাই দিছো আগতে ভাইটি আমি গৈ আছো আৰু ইফালে চাওক এইটো বাইক হিৰো হোণ্ডা বাইক পুৰা অল মডেল আৰু তো এতিয়া আমি গৈ আছো চাই থাকক ভিডিওটো আপোনালোকে আমাৰ মানে এইটো ঘৰ আৰু এনেকুৱা দেখিব আমাৰ দাদা আছে ইয়াতে নাই কি ঘৰ কইলেবা তো গাইস আমি এটা গৈ আছো আপোনালোকে চাই থাকিব ভিডিওটো গাঁৱৰে নাজাৰা দেখুৱাই গৈ থাকিম তো আপোনালোকক আজি একদম বেলেগ ডিজাইন ভিডিও দেখাই আছো চাই থাকক ভিডিওটো আপোনালোকে आजंग ने की वीडियो बनाओ चल हमारा इनका के তো গাইস আপোনালোকে এতিয়া জিটো দেখি আছে ন এআই হল আমাৰ এতিয়া গাঁওটো মানে জি দেখুৱাই আছো আপোনালোকক সেইবিলাকে গাঁও আৰু এতিয়া আমি ডাইৰেক্ট গৈ আছো নদীত মানে ধুনীয়া এটা লোকেশ্যন আপোনালোকক দেখুৱাম বুলি ভাবি আছো আৰু এতিয়া আপোনালোকে এনেধৰণে চাই যাওক ভিডিওটো তো গাইস এয়া চাওক পুৰা মানে পুৰণা 20 বছৰ মান পুৰণা হ'ল থাকে এই বাইকটো তো হেতুৱে আমি চলাই এতিয়া গৈ আছো আৰু এইবিলাক চাওক আমাৰ ফালে পুৰা প্ৰকৃতি একদম মানে ধুনীয়া আৰু তো লেটস গো গাইস লেটস গো আমি এতিয়া আপোনালোকক আমাৰ হাজং গাঁওটো দেখুৱাই আছো আমাৰ নিজৰ হাজং গাঁও তো সিনেমেটিক শট আৰু চাই থাকক আৰু এতিয়া গৈ আছো সিধা बच गया तो गाइस हमार गावत नो आइनो का पूरा बुका पापा बना लगे थिलर बनी नेस की नाम ना लोगो दे नेस की मैं
তো গাইজ ফাইনেলি আমি কৈছিলোঁ যে নদীত আহি আছোঁ বুলি তো এয়াই হ'ল আমাৰ সোৱণশিৰি নদী তো গাইজ আপোনালোকে দেখিছেনে আমাৰ মানে ভিতৰীয়া জেগাত কেনেকুৱা মানে ধুনীয়া তাত লোকেশ্যন থাকে মানে ইয়াত তো গাইজ এনেকুৱা দেখিব আপোনালোকে পুৰা ৰিয়েলিটি আৰু নদীটো দেখি পেলাই কেনেকুৱা লাগিছে নদীত মাছ পায় হেৰি বানিয়াহৰ মাছ পাইছে বহুত ভাল লাগে একদম মাংস লিখিয়া টুকুৰা দি বনালে ঝালকে বনালে বহুত ভাল লাগে কি দেখাম তই থাকে পাৰে হয় না দোস্ত বন্ধু আৰু বান্ধৱীসকল আমি এতিয়া মানে ফাইনেলি বাইক চাইক চলাই পিনে আপোনালোকক যিটো নদী দেখাইছিলোঁ দেখুৱালোঁ আৰু এতিয়া ফাইনেলি মানে সন্ধিয়া হ'ব হৈছে আৰু এতিয়া আমি আছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰ এটা ঠাই যিটো মানে এনেকুৱা হ'ব মানে আমি গৰু আনিব যাওঁ গাইছ একদম আমাৰ লাইফটো কি হৈছে মানে আমি নিজে ক'ব নোৱাৰোঁ মানে এতিয়ালৈকে আমি গৰু বান্ধিবই যাওঁ মানে আনিবলৈ বান্ধিবলৈ হয়তো গাইছ আপোনালোকে এনেকুৱা ভিডিঅ' দেখা নাই মোৰ ভিডিঅ'টো মানে একদম বহুত ডেঞ্জাৰ মানে একদম বেলেগ লেভেলৰ ক'ত বা বোলে গৰু বান্ধিব যায় ক'ত বা বোলে গাঁৱলীয়া ভিলেজ লাইভ ইট ইজ দ্য ভিলেজ তো সেয়াই আৰু গাইজ তো আপোনালোকে যদি কোনোবা এতিয়া নতুনকৈ চাই আছে মোৰ চেনেলটো তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু একদম মজা ভিডিঅ' দিম আৰু কেইদিন পিছত পূৰা গানো আহিব আপোনালোকে চাব পাৰিব এতিয়া এইফালে মনজিত ভাই আছে এইফালে ধনৰাজ আৰু এইফালে পিংকু ভাই আমাৰ এনেকুৱা আমি এতিয়া বাৰিষা লাগিছেতো গাইছ সেইটো কাৰণে এনেকুৱা পানী দেখিব আপোনালোকে আৰু এইফালে এতিয়া সন্ধিয়া হ'ব সেয়া হ'ল লোকেশ্যন তো পূৰা ৰিয়েলিটি ভিডিঅ' বনাই গৈ আছোঁ আৰু এতিয়া দিদে আমাৰ এইফালে আহি আছে কমাই যালে দাদা দে তো গাইছ এইবিলাক হ'ল আমাৰ গাঁৱৰে লোকেশ্যন ভিতৰীয়া গাঁও আৰু গাইছ আজিৰ ভিডিঅ'টো যদিহে ভাল লাগিছে আপোনালোকক প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেধৰণে ভিডিঅ' আহি থাকিব মোৰ চেনেলত পূৰা মজা এনে ছাবস্ক্ৰাইব কৰিব তাৰমানে গাইছ মোৰ লগতে জইন হ'ব আপোনালোকে তো আৰু একদম হেভি ভিডিঅ' আহিব তো গাইছ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত আৰু আপোনালোকক লগ পাইছোঁ অন্য এটা ভিডিঅ'ত বাই টাটা